নমস্কাৰ আপোনালোক সকলোকে ব্ৰহ্মপুত্ৰ টেক ইউটিউব চেনেলত পুনৰ এবাৰ স্বাগতম জনাইছো। দৰ্শকসকল, আজিৰ দিনটোৰ সমগ্ৰ ৰাজ্যকে ধৰি দেশ বিদেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত সংগ্ৰহ কৰা হৈছে। দৰ্শকসকল, আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে চন্দ্ৰৰ সকলোতকৈ আন্ধাৰ ঠাইডোখৰ পৰা, অৰ্থাৎ য'ত সূৰ্যৰ অলপো পোহৰেই নপৰে আৰু সেই পোহৰ নপৰা অংশৰ পৰা মাটি আনিলে চীন দেশে আৰু চন্দ্ৰৰ আন্ধাৰ অংশৰ পৰা মাটি অনা বিশ্বৰ প্ৰথমখন দেশ হিচাপে ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় চীন দেশে। আৰু আগন্তুক 2030 চনৰ ভিতৰত চন্দ্ৰত মানুহৰ বসতি স্থাপন কৰাৰ লক্ষ্য লৈছে চীন দেশে। দৰ্শকসকল, আগবাঢ়িছো পৰৱৰ্তী খবৰটোলৈ। এতিয়াৰে পৰা আপোনালোকে দুটা ভেৰিয়েণ্টত ল'ব পাৰিব বাজাজ চিটি 100, অৰ্থাৎ বাজাজ চিটি 100 বাইকখন প্ৰথমতে পেট্ৰল ভেৰিয়েণ্টত আহিছিলে আৰু এতিয়া বাজাজ কোম্পানীয়ে CNG ভেৰিয়েণ্টত লঞ্চ কৰিব বুলি ঘোষণা কৰে বাজাজ কোম্পানী ফালৰ পৰা। আৰু এই বছৰ আগন্তুক 5 জুলাইত লঞ্চিং কৰিব বাজাজ চিটি 100ৰ CNG ভেৰিয়েণ্ট। দৰ্শকসকল, আগবাঢ়িছো আজিৰ দিনটোৰ পৰৱৰ্তী খবৰটোলৈ। ভাৰতীয় সেনাই অতি কম সময়ৰ ভিতৰত যুদ্ধৰ বাবে ব্যৱহাৰ কৰিব ৰবটিক AI ডগছ। আৰু ভাৰতীয় সেনাই AI ডগছসমূহ ব্যৱহাৰৰ ফলত যুদ্ধসমূহক শত্ৰুক পৰাস্ত কৰিবৰ কাৰণে AI ডগছসমূহে যথেষ্ট অৰিহণা আগবঢ়াব বুলি মন্তব্য আগবঢ়ায় ভাৰতীয় সেনাই। আৰু এই AI ডগছসমূহ বিশেষকৈ ভাৰত চীন আৰু ভাৰত পাকিস্তানৰ যুদ্ধৰ বাবে ব্যৱহাৰ কৰিব ভাৰতীয় সেনাই। দৰ্শকসকল, আগবাঢ়িছো পৰৱৰ্তী খবৰটোলৈ। পুনৰ লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হ'ল ওম বিৰলা। এইবাৰ লোকসভাত অধিকাংশ ভোটত জয়ী হয় ওম বিৰলা। আৰু ওম বিৰলাই অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে ওম বিৰলাক শুভেচ্ছা জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু নৰেন্দ্ৰ মোদীৰ উপৰিও কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও শুভেচ্ছা জনালে ওম বিৰলাক। অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে ওম বিৰলাক অধ্যক্ষৰ আসনলৈ আদৰি নিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধীয়ে। দৰ্শকসকল, আগবাঢ়িছো আন এটা খবৰলৈ। পুনৰ আগন্তুক 5 দিনলৈ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ধাৰাসাৰ বৰষুণ হোৱাৰ আগজননী দিলে বতৰ বিজ্ঞান বিভাগে। সাগৰ পৃষ্ঠত উৎপত্তি হোৱা ধুমুহাৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যতে পুনৰ ধাৰাসাৰ বৰষুণ হ'ব বুলি ঘোষণা কৰিলে ৰাজ্যৰ বতৰ বিজ্ঞান বিভাগে। আজিৰে পৰা আগন্তুক 5 দিনলৈ অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰা কিছু ঠাইত ধাৰাসাৰ বৰষুণ হোৱাৰ লগতে বিজুলী আৰু ঢেৰেকনি হোৱাৰ সম্ভাৱনা আছে বুলি ঘোষণা কৰিলে ৰাজ্যৰ বতৰ বিজ্ঞান বিভাগে। দৰ্শকসকল, আগবাঢ়িছো পৰৱৰ্তী খবৰটোলৈ। এইবাৰ মহানগৰীৰ ফেঞ্চি বজাৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। দৰ্শকসকল, আমি জানিব পৰা মতে ব্ৰহ্মপুত্ৰ নদীৰ ফ্ৰণ্টৰ টাৰ্মিনেলত ভয়ংকৰ চিলিণ্ডাৰৰ বিস্ফোৰণ হয় আৰু সেই ঠাইত L&T কোম্পানীৰ কাম চলি থকাৰ মাজতে সংঘটিত হয় এই অঘটন। আৰু এই বিস্ফোৰণত নিহত হৈছে এজন শ্ৰমিক আৰু আহত হৈছে 5জনকৈ শ্ৰমিক। আৰু এই বিস্ফোৰণত নিহত শ্ৰমিকজন কলিকতাৰ লোক আছিল বুলি জানিব পৰা গৈছে। বিগত 2 বছৰ পূৰ্বৰে পৰা কাম চলি আছে এই প্ৰকল্পৰ আৰু আগন্তুক 2 মাহৰ ভিতৰত এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱাৰ কথা আছিল বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে বিভাগীয় কৰ্তৃপক্ষই জনোৱা অনুসৰি এতিয়ালৈকে কোনো বিসংগতি হোৱা নাছিলে, কিন্তু আজি এটা প্লাটুনত কাম কৰি থকা সময়ত এই অঘটন সংঘটিত হয়। ভৱিষ্যতে এনে অঘটন সংঘটিত যাতে নহয় তাৰ প্ৰতি অধিক সতৰ্ক হ'ব প্ৰতিষ্ঠানটো। আৰু ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধীনত L&T প্ৰতিষ্ঠানে কাম কৰি আছিল বুলি জানিব পৰা গৈছে। দৰ্শকসকল, আগবাঢ়িছো পৰৱৰ্তী খবৰটোলৈ। পুনৰ বিতৰ্কত AIMৰ প্ৰধান তথা হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইচি লোকসভাৰ সাংসদ ৰূপে শপত গ্ৰহণ কৰাৰ সময়ত AIMৰ প্ৰমুখ্য আছাদুদ্দিন ওৱেইচিয়ে দিলে জয় পেলেনষ্টাইন শ্লোগান। সংসদ ভৱনত শপত গ্ৰহণৰ অন্তত এই শ্লোগান দিয়াৰ পাছতে বিতৰ্কত সোমাই পৰিছে আছাদুদ্দিন ওৱেইচি। ইপিনে বিতৰ্কৰ পিছতে সাংবাদিকে সোধাৰ প্ৰশ্নৰ উত্তৰত পেলেষ্টাইনিক নিৰ্যাতিত আখ্যা দিলে সাংসদ ওৱেইচিয়ে। আৰু আছাদুদ্দিন ওৱেইচিৰ বিতৰ্কিত মন্তব্যৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী শোভা কৰন্দলাজে তেওঁৰ বিৰুদ্ধে আনুষ্ঠানিক অভিযোগ পঞ্জীয়ন কৰে আৰু অভিযোগ পঞ্জীয়ন কৰি অধ্যক্ষ আৰু গৃহমন্ত্ৰীলৈ প্ৰস্তাৱ লিখি ওৱেইচিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাটো কেন্দ্ৰীয় মন্ত্ৰী শোভা কৰন্দলাজে